নমস্কাৰ মই আজি আপোনালোকৰ আগত মূৰৰ কামনি ঔষধৰ বিষয়ে ক'ব লৈছোঁ। মূৰৰ কামনি ঔষধৰ কাৰণে সাধাৰণতে আমি কালাজিৰা ব্যৱহাৰ কৰিব লাগে। মই আজি 30-35 বছৰে কালাজিৰা ব্যৱহাৰ কৰোঁ। মই তাৰ কোনো সাইড ইফেক্ট নাই, গতিকে মই আপোনালোকক কালাজিৰাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে মূৰ কামনি হ'লে তাকে ক'বলৈ ওলাইছোঁ। সাধাৰণ মূৰ কামনি যদি হয় তেতিয়াহ'লে কালাজিৰা অলপমান লৈ ইমানকণমান কালাজিৰা লৈ চফা কাপোৰ এখনত বান্ধিব লাগে। চফা কাপোৰখনত বান্ধি সেইটো হাতেৰে ধৰি তাক এনেকুৱাকৈ ইখন হাতত মোহাৰিব লাগে। ইখন হাতত টোপোলাটি সৰু টোপোলাটি মোহৰাৰ লগে লগে তাৰপিছত আপুনি এটা নাক বন্ধ কৰিব। এনেকৈ এটা নাক বন্ধ কৰি সিটো নাকেৰে খুব জোৰে ওপৰলৈ মাৰিব, এইটো ছাইডেও মাৰিব একদম তালুত ধৰাকৈ। আকৌ ঠিক এইটো নাকত হোৱাৰ পিছত আকৌ এইটো ফুটাই দিয়া, এইটো ফুটা বন্ধ কৰি এইটো ফুটাই দি আকৌ আপোনালোকে খুব জোৰে ওপৰলৈ টানিব। মূৰত ধৰাকৈ টানিব লাগিব, কিন্তু চিৰিংকৈ মূৰত ধৰিব, তাৰ কাৰণে কোনো চিন্তা নকৰিব। এনেকৈ যদি সাধাৰণ মূৰ কামনি হয়, সাধাৰণ মূৰ কামনি হ'লে আপোনালোকে 3 বাৰ যদি কৰি দিয়ে নহয় 15-20 ছেকেণ্ডৰ ভিতৰত মূৰ কামনি আপোনালোকে ভাল পাব। যদি চৰ্দি যদি আৰম্ভণি হয়, আপোনালোকে গম পায় নাকে পানী ওলাব, চকু পানী ওলাব, তেতিয়া লগালগ সেই ইমানকণমানেই ল'ব কালাজিৰা লৈ মেলি চফা কাপোৰ এখনত সৰু টোপোলা আদি কৰি হাতেৰে আকৌ এনেকৈ মোহাৰিব। মোহাৰি মেলি আপোনালোকে 3-4 বাৰ এনেকৈ কৰিব। এইটো ফুটা কৰাৰ পিছত এইটো ফুটা কৰাৰ পিছত আকৌ এইটোত টানিব, আকৌ ইটোত টানিব, এনেকৈ মূৰত ধৰাকৈ টানিব। টানিলে মানে 3-4 বাৰ টানি দিব। তেতিয়া আপোনাৰ দিনটোত যদি 3 বাৰ টানি দিয়ে আপোনাৰ কেতিয়াও কোনোদিনাখন আৰু চৰ্দি আপোনাৰ নালাগে। ঠিক তেনেকুৱা ধৰণে মানুহৰ আঁচ কপালি হয়, হুৰুচ কপালি হয়। আঁচ কপালি মানে ধৰক পিছবেলা কামোৰে আৰু হুৰুচ কপালি হ'লে ৰাতিপুৱা কামোৰে। এই আঁচ কপালি আৰু হুৰুচ কপালি হ'লে সেই একে পৰিমাণৰে সৰু টোপোলা আদি কৰি চফা কাপোৰ এখনত 3-4 বাৰকৈ যদি দিনটোত যদি 3 দিনমান যদি দিনটোত যদি 3 বাৰকৈ যদি টানে, তেতিয়াহ'লে সাধাৰণ যিটো মানে হয় মূৰৰ কামোৰণি, যিটো আঁচ কপালি বা হুৰুচ কপালি হয়, তৎক্ষণাত ভাল হ'ব, কোনো কথাই নাই। ঠিক তেনেকুৱা ধৰণে চাইনাছ হয় মানুহৰ, চাইনাচাইটিছ যিটো কোৱা যায়, নাকেৰে পানী ওলাই থাকে আৰু মূৰ কামোৰণি হয়। একেৰাহে যদি 15 দিন ঠিক তেনেকুৱা ধৰে যদি দিনটোত 3 বাৰ যদি টানে নহয় মূৰৰ ওপৰলৈ, তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ সেই মানে চাইনাচাইটিছ একেবাৰে সম্পূৰ্ণভাৱে নিৰ্মূল হ'ব। মই এই ঔষধটো শিকিলোঁ, মই নিজেই শিকিছোঁ যে মোৰ চাইনাচাইটিছ হৈছিলে এটা সময়ত, আজি 20-25 বছৰ আগত। মই 15-20 দিনমান কৰিলোঁ, এতিয়ালৈকে মই চাইনাচাইটিছ ৰোগত ভগা নাই। তেতিয়াৰ পৰাই মই 3টা বেমাৰ যদি হয়, সাধাৰণ মূৰ কামনি যদি হয়, চৰ্দি যদি হয়, ঠিক তেনেকুৱা চাইনাছ যদি হয়, তেনেকৈ কৰি দিলে ভাল হয়। মোক অৱশ্যে এতিয়ালৈকে চাইনাছ হোৱা নাই বা আঁচ কপালি হুৰুচ কপালি নাই। আপোনালোকে ব্যৱহাৰ কৰি চাওক, তাৰপিছত মোক জনাব। ধন্যবাদ।